স্বাগতম জনাইছো আমাৰ মধুবা এণ্টাৰটেইনমেণ্ট ফেমিলি কিনো কম মুঠতে গুৱাহাটী আৰু ককাৰ হ'ব ককাৰ আজি খাম আমি ক্ৰছ ৱণ্ডাৰফুল ক্ৰছ আৰু দেখুৱা কেতিয়াবা আপোনালোকক সুন্দৰকৈ দেখাম যিহেতু অলপ মানুহ বেছি আৰু আহিছোঁ গতিকে যিমান পাৰে বেছি একদম আহিছে বেছি কিবা কিবি এগাল এইবোৰ নহয় আৰু যি খাই ভাল পাওঁ সেইখিনি দেখাত বিচাৰি বনাম আমাৰ খাই আছোঁ কি বনাম তুমি কৈ দিয়া বেঙেনা লৈ লৈছোঁ বেছি নাই মানুহ ক'ব আমি তাকৰ এয়া বেঙেনা অলপ ল'লোঁ আপুনি আপোনালোকে কাটি ল'ব পাৰে বেঙেনা কাটি ল'লোঁ আৰু লগত গুটি আলু দেই অসমীয়া আলু চচুবাৰী কৈছিলোঁ চচুৰবাৰী মধুবাৰী কোন কি চচুৰবাৰী মধুবাৰী এয়া অলপ আলু গুটি আলু আপুনি গুটি আলু অলপ লৈ ল'ব আৰু এইফালে দেখিছে এইফালে তেল তেলা নাম দিছোঁ কচমচত তেল তেলা ইয়াৰ একপিচ তেল যদি অকণমান গৰম ভাতৰ লগত পৰি যায় অন্তৰখন মানে একেবাৰে হাত পৰি যায় দেই ইয়াত দেখিছে নহয় পিছবিলাক মই ডাঙৰ আমি কাটিছোঁ মানে মই সৰু পিছলৈ পাবা দেখিছে পিছবিলাক দেখিছে চাইজবিলাক চাওক চাইজবিলাক চাওক পিছবিলাক দেখিছে নহয় আৰু এই পিছে চাওক এই পিচ যদি একদম মানে ঠাণ্ডা বতৰত যদি পৰি যায় এই পিচটো যদি ঠাণ্ডা বতৰত পৰি যায় কি ক'ব এই পিচটো ঠাণ্ডা বতৰত যদি পৰি যায় মজাই বেলেগ মধুবাই মজাই বেলেগ হ'ব না তুমি চালে খাবা মধুবাই খাবা আজি ধুনীয়াকৈ খাবা আৰু বেঙেনা আপোনালোকক গুটি আলু আপোনালোকক দেখালোঁ গুটি আলু লাগিবই আৰু লগতে আপোনালোকক দেখাই আছোঁ এনজয়মেণ্ট হিচাপে ঐ ওলাই যা অ' নাই নেকি বেছি দেখাটো ধনিয়া এয়া দুডালমান পেলাই দিম এয়া ধনিয়া বেঙেনা গুটি আলু লগত থাকিব তোমাৰ কচৰ কচ খাই যাম ফচ আৰু লগত কি এনভাইৰনমেণ্ট তাই দেখিব লগত অলপ আমি দেহা জালুক আছেনে হা তুমি গোটা জালুক ক'ব টুককৈ পিচি দিবা তুমি খুন্দুৰাত পিচি দিলে হ'ল খুন্দুৰাত অলপ পিচি দিবা আৰু তাৰপিছতো কি ক'ম গুটি আলু বেঙেনা লাষ্টত অলপ ধনিয়া পাত পেলাই দিওঁ আদা নহৰু পেঁচি আদা নহৰু তুমি আছানে আদা নহৰু অলপ পেষ্ট দিম লগতে গোটা জালুক অলপ খুন্দি দিবা দেহাটোত তাৰপিছতে দেখিছে ধনিয়া অলপ থাকিলে ধনিয়া আৰু এইফালে বেঙেনা এইফালে গুটি আলু এইফালে কচ আৰু আমাৰ ৰেচিপি বুলি নহয় আৰু আমি আৰু কি আৰু ঘৰতে খাম মুঠতে খোৱাটো উপভোগ কৰিব লাগে হয় নে নহয় হয় মধুবাই কি কোৱা কচটো দেখি ৰ'বই পোৱা নাই দেই হা অ'কে ঠিক আছে এইখিনি এনিমেণ্ট আপোনালোকক দেখুৱালোঁ আৰু নেক্সট চাইজক বস্তুখিনি অলপ তৈয়াৰ কৰি লওঁ ন লগ পাই আছোঁ হা এতিয়া আকৌ আহিছোঁ এইকাৰণে দেখাবলৈ এতিয়া আলুখিনি যিখিনি গুটি আলু যিখিনি মানে গাঁৱৰ পৰা অনা হৈছিলে সেইখিনি এনেকৈ বইল কৰি ল'ব হা এনেকৈ গুটি আলুখিনি বইল কৰি লাহেকৈ চাকনিত চেকি ল'ব তাৰপিছত ৰেচিপিটো হৈ থাকিব এয়া আমাৰ মাছখিনি হেৰি কৰা হ'লেই আৰু এতিয়া তেল দিম আপোনাৰ তেলত গৰম হোৱাৰ পিছত অলপ পাঁচফোৰণ ফ্ৰাই কৰিম হা পাঁচফোৰণ ফ্ৰাই কৰিম এইটো এটা গুড নিউজ পাঁচফোৰণ ফ্ৰাই কৰিলে মই নিজেও খাইছোঁ ভাতৰ লগত যদি গৰম ভাতৰ লগত যদি হৈ যায় পাঁচফোৰণ মাছ ফ্ৰাইটো সেই মাছ ফ্ৰাই উঠা কেঁচা জলকীয়া কাৰক চুবাই পিনি শেষ কৰিব মানে এতিয়া তেলখিনি অকণমান হিট হোৱাৰ পিছত অকণমান পাঁচফোৰণ দি মাছখিনি ফ্ৰাই কৰি দিম ফ্ৰাই কৰাৰ পিছত আদা নহৰু পেষ্টটো বনাবলৈ আছে চাওঁ বেলেগ কাজল খনা মুখনি চায়ে হেঁপাহ নপলাই অলপ এনজয় আৰু দেই কিনো কৰিব অলপ এনজয় আৰু এইফালে চাওক কি কৰিব এতিয়া মানে মামাহঁতৰ ঘৰলৈ গৈছেতো চাবলৈ মানে প্ৰব্লেম এতিয়া পোৱালিটো আছে পোৱালিটো মধুবাই চতুবাইক চাইছানে চতুবাই কামত লাগিছে পৰিলে সংসাৰ এনেকৈ চলি থাকিব লাগিব কিন্তু তাৰ মাজত মই খোৱা পাকঘৰটো ফালে মই বাৰে দৌৰি আহোঁ মই নোৱাৰোঁ মানে পাকঘৰৰ জুতিটো ল'বই লাগিব আলুটো চাওঁ আলুটো সিজিছেনে বাকলিটো ধুনীয়াকৈ ওলাই গৈছে চাই যাওক চিমনিটো দি লওঁ পোহৰৰ কাৰণে পোহৰ পৰিছেনে যথেষ্ট পোহৰ পৰিছে ষ্টে টিউন
আকৌ বহুতে হা ভোকো লাগিছে আৰম্ভ হৈছে নেকি বনাই আছোঁ অঁ কি দিলা ইয়াত দুটা জিৰা দুটা জিৰা দিলা ন এতিয়া কি দিবা পিঁয়াজ গাইজ দেখিছেনে ৰেচিপি বুলি আৰম্ভ হৈছে আৰু দেই এইটো মানে ৰেচিপি বুলি নহয় মুঠতে পকেটত ধন থাকে নাথাকে নাজানো মাছ মাংসৰ প্ৰতি মোৰ দুৰ্বলতাটো আছে কেইবছৰ জীয়াই থাকোঁ সেইটোও নাজানো ঘপকে গুচিও যাব পাৰোঁ কিন্তু এটা কথা নহয় যিকেইদিন জীয়াই আছোঁ খাই বৈ ধুনীয়াকৈ যাওঁ যাতে ওপৰত যদি সোধে কেনেকুৱা খোৱা বোৱাত কেনেকুৱা খালা বোলে ক'ব পাৰিব লাগিব যেনে এটা বস্তুও নেৰিলোঁ মই হতিয়াই দিলোঁ গোটেইখন নে কি কোৱা হা সৌৰা বেছিকৈ হাঁহি পিনি কোৱা কি ক'ব গাইজ মই বহুত ৰখাবলৈ চেষ্টা কৰোঁ নিৰামিষ খাবলৈ নিৰামিষ খালে বহুত ভাল মই এইটো মেছেজ বুলি দিওঁ নিৰামিষৰ যথেষ্ট উপকাৰিতা আছে কিন্তু মই নোৱাৰোঁ গাইজ এইয়া পিঁয়াজত আদা নহৰুখিনি দি দিলে আদা নহৰু পেষ্টখিনি দি দিছে এতিয়া এয়া কচলে হিলাই থাকিব লাগে হিলাই 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 এতিয়া হিলাই আছে মানে মাছ ভজা তেলটো ভাজিলে এইকাৰণে ভাল কিন্তু মাছৰ স্মেলটো ন কিন্তু কচ মাছৰ যিটো ফ্লেভাৰ সেইটো আহিব আৰু এটা গোপন কথা আছে দেই লগতে মানে তেলৰ যিটো দাম বাঢ়িছে অলপ তেলটো আহি হৈ যায় আৰু কি কনো হা কি কোৱা অঁ বধু ভাই বধু ভাই কিবা এটা গুণগুণাই দিয়া নাই অ' মাই গড অ' লভ ইউ বেটা অ' শুন পঢ়িবলৈ যোৱা পঢ়াটো দৰকাৰ এণ্টাৰটেইনমেণ্ট মটিফাই কৰিব লগতে এডুকেশ্যনো লাগিব কেলৈ লাগিব নিজৰ নলেজৰ কাৰণে হয়নে গ' 1 2 3 চলাও যাওঁ ঠিক আছে চাওঁ এতিয়া ৰ'ব এতিয়া অকণমান বস্তুটো মানে মছলাখিনি পিঁয়াজখিনি অকণমান হেৰি হ'ব দিছা নেকি আদা নহৰুৰ লগত অঁ এয়া গুটি আলু ৰেডি দেই গাইজ গুটি আলু ৰেডি বেঙেনা ৰেডি এয়া মোৰ শান্তি এয়া বেঙেনা পৰি গ'ল দেই আদা নহৰু পেষ্ট পিঁয়াজৰ লগত বেঙেনা পৰি গ'ল এয়া গুটি আলু পৰি গ'ল এতিয়া যিমান পাৰে কচলি লৰা দেই বাইদেউ ঠিক আছে আহি আছোঁ গাইজ চাই থাকক বস্তুটো এতিয়া কচলি পূৰা লৰাই আছে এনেকৈ আপোনালোকে লৰাই থাকিব এতিয়া মছলা দিব হোৱা নাই বস্তুখিনি আৰু আপোনাৰ অলপ লাগিব অলপ এতিয়া মুঠতে আপোনাৰ পিঁয়াজ আদা নহৰু ফ্লেভাৰৰ লগত বস্তুখিনি হেৰি কৰি থোৱা হৈছে জালুকো ৰাখি থোৱা হৈছে চাই থাকক থাকিব নোৱাৰিলোঁ আৰু চব্জিটো বনাই আছে চব্জিটো বনালে বোলো মোৰ দেহা এক পিচ দিয়া অলপ টেষ্ট কৰি লওঁ হা এতিয়া দেখিছে নহয় এইটো দেখিছে নহয় এনেকৈ গৈ এনেকৈ তেল যেন এইবোৰ তেলবিলাক লাগি আছে মানে দেই অকণমান টেষ্ট কৰি লওঁ বহুত ভাল লাগে মই সঁচা কথা কৈছোঁ সৰু কালৰ পৰা আমাৰ দেউতা জীয়াই থকা কালৰ পৰা দেউতা ঢুকালে মোক টেষ্ট কৰাত কিন্তু বেয়া নহয় দাম কম বেছি দামী মাছ হয়নে নহয় মোৰ এইবোৰ দৰকাৰ নাই বধু ভাই আৰু মই মানে এই কচটো বৰ ভাল লাগে বৰ ভাল পাওঁ দেখিছে ন এনেকৈ ল'ব লাগে গৰম গৰম খাই ঠাণ্ডাত এনেকৈ বধু ভাই ভৰাই দিয়া মুখত ভৰাই দিয়া গৰম গৰমকৈ ৰ'ব বনোৱা দে হা চাকো আহিলোঁ এয়া চব ধুনীয়াকৈ কিমান ধুনীয়া লাগিছে আপুনি দেখোঁতে কালাৰটো দেখোঁতে গম পাইছোঁ এতিয়া বস্তুটো কিমান ভালদৰে সিজিছে বস্তুটো মানে কেনেদৰে ভজা কৰিছে বস্তুটো মাছ খাইছে বেঙেনা জালুক আদা নহৰু পেষ্ট আৰু আপোনাৰ নিমখ হালধিখিনি আছে ইনগ্ৰেডিয়েণ্টখিনি ভাজি থাকিব যিমান পাৰিব ভাজিব যিমানে ভাজিব সিমানে খোৱা নাই তুমি কি কোৱা তুমি কোৱা কথাখিনিয়ে মই কৈছোঁ আৰু বেলেগ কোৱা নাই তুমি মোক যিখিনি কৈছিলা সেইখিনিয়ে কৈছোঁ চাই থাকক এনেদৰে ভাজি তাৰপিছত দেখা কি হয় টিকলা খাম পাই দিয়া কি কৰিব মানুহ নাই মানুহ এইকেইটাই পিছত দৌৰি বনাবলগীয়া হৈছে হ'লেও মানে খাম আৰু কিনো খাইছোঁ আপোনালোকক অকণমান দেখাবলৈ মনটো যাবই ন যিমান পাৰে মানুহজনী হ'লেও কিন্তু ভজাটো এৰি দিয়া নাই কাৰণ খাম যেতিয়া জুতি লগাই খামেই
লাগিলে কোচত লৈ ল'ৰাক ভাজি থাকিম কিন্তু ভাজিটো যেতিয়া পাকনি নুঠে যেতিয়ালৈকে পকনি নুঠে তাক পকাই থাকিব অৱশ্যে আপোনালোকে নাখোৱা বুলি কোৱা নাই খায়ে আছে জেনেৰেল যিটো খাওঁ আমি সেইটোৱে বনাবলৈ চেষ্টা কৰিছোঁ হা কিন্তু আপোনালোকক মানে কেনেকৈ ডাইৰেক্ট বনাই ডাইৰেক্ট কেনেকৈ লোভৰ পানী পেলাই খাওঁ সেইটোৱে আৰু মাছ আৰু তাৰপিছত বেছি কিন্তু টাইম নাই দেই বস্তুটো যেতিয়াই ভাজি হ'ব তাত আমি গৰম মছলা পানী দিব লাগিব বেছি পানী নাই খেলখেলীয়া পানী কিন্তু ইয়াত নহ'ব খেলখেলীয়া ইন ঠাণ্ডা দিন ইয়াত পানীটো পৰিব কিমান পৰিমাণে পৰিব চব গৰম পানী দিলে বেছি ভাল পানীটো দিয়ক জান অ'কে য়েছ বেছি পানী হ'লেও বস্তুটো ভাল নহয় এতিয়া পানীটো দি পূৰা হিলাব বুক দেই এতিয়া কথাটো হ'ল ল'ৰাটো বৰ আমনি কৰিলে আৰু ময়ো কথা এটা ক'বলৈ পাহৰি গ'লোঁ মেইন কথাটো এপাত থাকিলে এপাত নহ'লে মই এপাতে গোন্ধ নহ'লে খাবই নোৱাৰোঁ এতিয়া বুক কৰি চব যদি চব অমেন ফটো মাৰি ইয়াত দিয়া বুক কৰি থকা পুঠি থাকোঁতে আপোনালোকে এইটো হাতে ছিঙিলেও হ'ল সৰু ল'ৰা ছোৱালী থকা মানুহ আমাৰ সময়ো কম ছিঙি দিলে হ'ল এইটো ভুকভুকা আছে পাপাই বস্তুটো মই আৰু দেখাইছোঁ আৰু ধনিয়া পাতটো পেলাই দিলোঁ এতিয়াহে থালিত লগ পাম দেই গাইছ বহুত ঠাণ্ডা একেবাৰে থালিত লগ পাম বুলি ক'লোঁ থালিতে লগ পাইছোঁ এতিয়া ৰ'ব পৰা নাই ভোকত মানে গম পাইছে ন কথাটো মটু ভাই পটক কাৰণে টোপনি গুচি গ'ল এতিয়াতো সৰু মটু ভাই নাথাকিলে ডাঙৰ মটু ভাই দেখাবই লাগিব খাবই লাগিব এয়া চব্জিকণ ঢালি ল'লোঁ দেই গ্ৰেভিটো কিকণ তেলতেলীয়াকণ ইয়াতে লৈ লৈছোঁ এতিয়া চাহপানী এইফালে তেলতেলীয়াকণ তেনেহ'লে আৰম্ভ কৰোঁ জালুকৰ জালটো আহিছে বেঙেনাটো ধুনীয়াকৈ সিজিছে মুঠতে গাড়ী সোমাই গৈছে তেল কৰোঁ দেই তেল দিম তেল ধুনীয়াকৈ কৰি সিহঁতে লৈ গৈ ধুনীয়া টেষ্ট এটা হৈছে সঁচাই কৈছোঁ বহুত ধুনীয়া টেষ্ট এটা হৈছে মানে ভাত মাতিবও পৰা নাই ঠাণ্ডাটো বহুত ইফালে কেকখন খোলা আছে তেল দিবি তেল দিবি তেলবিলাক মানে খাই ভাল লাগে তেলবিলাক অকণমানকৈ তেল ল'ব এনেকৈ দি ল'ব তাৰপিছত বৰ সোৱাদ দেহা দেহা শুনিছেনে তোৰ
তুমি তেল তেলীয়া পিছ লৈ খাই দিয়া আৰু মজা মুঠতে বৰ সোৱাদ হৈছে মই খাই শেষ কৰি লওঁ আপোনালোকে এইদৰে ছাপোৰ্ট কৰি থাকিব ভিডিঅ'খিনি চাব আমি ট্ৰাই কৰিম দি খাইছোঁ ফুটিয়ে খাইছোঁ সোৱাদ লৈ খাই আছোঁ ছাপোৰ্ট দিব তেওঁলোকৰ লগত অকণমান এনেকৈ মাখি পিনি ভিডিঅ'বোৰ চাই যাব মটুবা এণ্টাৰটেইনমেণ্ট ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাভ ইউ গাইজ জয় অসম